শুলা ভাই স্কুলত যাবানে? স্কুলত গৈ কোনে ডাঙৰ হৈছে? নৰেন্দ্ৰ মোদী। মোদী চাহ বিক্ৰী কৰি ডাঙৰ হৈছিল। মই আজি স্কুলত নাযাওঁ। মাষ্টাৰে পুছিলে মোৰ বেমাৰ হৈছে বুলি কবি। শুলা ভাই তোমাৰ দেখোন বেমাৰ হোৱাই নাই, মই মিছা কথা কব নোৱাৰিম। তুমি যদি মিছা কথা নকোৱা নহয় তোমাক ধৰি পিটিম। ইয়াৰ পৰা ডিস্টার্ব নকৰিবি। আজি গোটেই দিনটো পাবজি খেলিম, কি যে মজা লাগিব। স্কুল নাই তোমার? দেউতা আজি স্কুল বন্ধ। কিহর বন্ধ? যোৱা ৰাতি প্ৰধান শিক্ষক মৰা গৈছে। কেনেকৈ মৰিল দে? ছাৰৰ পাতলা পায়খানা আছিল। হয় নেকি? দেউতা এইখন বল্টু ডাঙৰৰ ঘৰ হয়নে? মোৰে নাম বল্টু ডাঙৰ। তুমি কোন? মোৰ নাম লেন্দেৰু, মই ডঙৰাগাঁও স্কুলৰ প্ৰধান শিক্ষক। তোমাৰ বোলে পতলা পায়খানা হৈছে, কোনে ক'লে তোমাক? মোৰ লৰাই। তুমি বোলে মৰিছিলা, তেতিয়াহ'লে মই কি তোমাৰ আগত ভূত খেলা হৈ আছো নেকি? তোমাৰ লৰাক মাতি দিয়া। হুলা, হুলা, দেউতা গৈ আছো। সোনকালে আহা। এইটো প্ৰিন্সিপাল ছাৰ দেখোন। ছাৰ তুমি ইয়াত? তোমাৰ দেউতাক কি কৈছা? মোৰ পাতলা পায়খানা হৈছে। নহয় ছাৰ, মই দেউতাকৰ লগত মজাক কৰিছিলো। তুমি মোৰ লগত মজা কৰিছা আৰু কৰিবি নেকি? নকৰো আৰু দেউতা। তোমাৰ ল'ৰা এদিনো স্কুলত যোৱা নাই। মোৰ ল'ৰা দেখোন সদায় স্কুললৈ ওলাই যায়। আজি বেয়াকৈ ফুচিলো। তোমাৰ ল'ৰা সদায় মোৰ ছোৱালীক জোকায়। কি? আজিৰ পৰা যদি মোৰ ছোৱালীক জোকোৱা দেখা পাওঁ নহয়, তোমাৰ মূৰ ছিঙি দিম। হে ভগৱান, মোক দেউতাকৰ পৰা বচোৱা, মই তোমাক 5 কিলো লাড্ডু দিম। তুমি স্কুলত এই কাৰণে যোৱা? দেউতা মোক ক্ষমা কৰি দিয়া, মই আৰু এনেকুৱা ভুল নকৰো। তুমি আৰু ভুল কৰিবৰ ক্ষমতা থাকিলেহে কৰিবি। তোৰ নাম নেজানো। ওলাই যোৱা মোৰ ঘৰৰ পৰা, তোমাৰ নিচিনা ল'ৰা মোক নালাগে। আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব অনুৰোধ কৰিলো দেই।